মইতা আছা আছো ঘৰটি ভালে আছে না আছে দে তোৰ সিপিনে পঢ়া পাতি কেনে চলি আছে আছে ঠিকে কিবা খল আছে নাই কছো দে ঠিকে আছে দে মই অলপ আছো ৰ বহে দেখি অলপ ৰান্ধা বঢ়া খাব কৰিম দে দা তুমি বহি আছ দেখো মোৰ শ্বপিং কি হ'ব হ'ব দা কিবা এটা কৰিম দা মই হেলা বুজি নাপাওঁ আজি অলপ দেৰি হ'ল না হ'ব দা কালি কিবা এটা কৰিম কিয় দেৰি হয় তোমাৰ মই কৈছোৱে দেখোন আগতে তুমি গমে পাইছ লগত চলি কি কৰবা আৰু এই আলহীৰ আপিটো আছে হাল্লা কৰিলে শুনব ভাবক যি ভাবে হ'ব দা কালি যাবা দা কালি লৈ যাম দা কালি কিন্তু মই যামেই অ' বৌ ক'ত যাবানো কালি কালি বহেৰে কিবা বজাৰত যাম খুজিছি বজাৰত ময়ো যাম দিয়া মোৰো কেইটামান বস্তু আনিব লগা আছে কালি নাযাওঁ ৰ'বা দুদিনমান দেৰিকে যাম হয় নেকি ক'ৰ পৰা আহিলা প্ৰিয়ৰ মিটিঙৰ পৰা আহিলোঁ ৰ'ব তাকেতো তাৰ পৰাই আহিলোঁ মই তাকেতো অকৰ কি যে এইগিলা কৰিবা দিছি তিৰিমাখাক গোটেই নাচবা দিছি গান গাবা দিছি বাবু ঘৰত অকলে আছে মই যাওঁৱে দিয়ক ময়ো কাপোৰ মাখা ধুবা উলিয়াই থৈ আহিছোঁ না ময়ো যাওঁৱে দিয়ক তুমি আজি অফিচ নোযোৱা নেকি যি হৈছে নক'বা আৰু বাইদেউ কি কৰি আছে আছোঁ কি কৰিবি ইয়াত ধান কটা বতৰ হয় দিয়ক একেদিন গোটেই মস্ত কাম পইচা না আৰু দিনটো উদিয়ে নাপাইছোঁ ধান গোটেই কাটা হ'ল না আৰু আছে কাটবা হনাই আছে ইনবা আজি আছে না ধান কটা মানুহ আছে চাৰিটা আছে আপোনাৰো গোটাই মস্ত কষ্ট হৈছে দিয়ক কষ্ট নকৰিলে ক'ত হ'ব কৈছা তোক ভুইবা দিয়া নাই বাই হেৰি নহয় বাইদেউ এটা কথা শুনছি না কি কথা ৰত্নেশ্বৰৰ ঘৈণীয়েক তুলি পলাই গৈছি সিফালে মানুহ এটাক ভাল পাওঁ বুলি শুনিছিলোঁ গেলে নেকি কালি ৰাতি তাৰ কাৰণে ইমান হাল্লা আপুনি গম পোৱা নাই পোৱা নাই খানা হবা জুনি নিছি তাৰ বোলে দুটা চলিও আছে নাচবনো কিয়া ৰত্নেশ্বৰে বোলে আকৌ কাম বনেই তিৰি পালিতো যাবই হ'লিও আৰু তাইৰো চলটো দেখোন ডাঙৰে হৈছে চলি পলিটো এনেকে ভাল পাচ্ছি দিয়ক কিনো কৰিবি আৰু আজিকালি যত চবেই মোবাইলটো নহ'লেও নহয় থাকলিও মোবাইলটো লৈ নহয় যাৰ স্বভাৱ বেয়া এনেও বেয়া দিছো না জাগাত একেবাৰে বাইদেউ আপোনালোকৰ আপিহাত ক'ত গেছি দেখাই নাই আজি ক'ত যাব 10 তাৰিখৰ পৰা পৰীক্ষা না পঢ়ি আছে আমাৰো আপাৰ 10 তাৰিখৰ পৰা পৰীক্ষা অলপমান পঢ়িবা দি ওলাই আছো মোৰো গোটাই যাব লগা বহুত কাম আছে কিন্তু যাব পৰা নাই দেও মই নহ'লে নপঢ়ে নাই আমাৰ ইয়াতে ঘৰৰ পৰা কতো নলয়ে কিতাপখিনি দিলি পঢ়িয়ে থাকে আমাৰো আপাই 10টা 11টাক লাগি পঢ়িয়ে থাকে আৰু মই মোবাইল চবাইলে লাৰবা নিদিওঁ না বেয়া আগতে এইগিলা একবাৰ মোবাইলৰ নিচাই ধৰলি শেষ চব আমাৰ এন্দেও মোবাইলত দি ঘূৰিয়ে নাচয় মতে ভাল কৰি কৰিব পৰা নাই নাই দে মানসৰ মাকে কথা পাতি আছে বনাও দে
মাই আছিল লোনিতে